Yeah. Very tasty হৈছে। Wow. খুতৰা শাকৰ টেষ্টে বেলেগ। আমাৰ অসমীয়াৰ কিছুমান ট্ৰেডিশ্যনেল ডিছ আছে, সঁচাকৈ টেষ্টটো মানে অথেণ্টিক। ৱাও। সো আহক মই আপোনালোকক আজি মোৰ ষ্টাইলত খুতৰা শাকৰ ভাজি কেনেদৰে বনাওঁ সেই দেখাওঁ। সো গাইজ, খুতৰা শাকৰ ভাজি বহুতে বেলেগ বেলেগ ধৰণৰ বনায় আৰু শাকটো আপোনালোকে জানে আমাৰ শৰীৰৰ বাবে কিমান উপযোগী, কিমান লাভদায়ক, আৰু এইটো ছিজনত আমি শাক খাবই লাগে। গ্ৰীণ লিফি ভেজিটেবল বুলি কয়। ইয়াত বহুত ধৰণৰ ভাইটামিনছ, মিনাৰেলছ থাকে, যিটো আমাক বিভিন্ন আমাৰ ৰোগ প্ৰতিশোধক বা বিভিন্ন মানে আমাৰ যিখিনি দৰকাৰী ভাইটামিনছ, মিনাৰেলছ আমাৰ বডিক লাগে, সেই সকলো ক্ষেত্ৰত শাকে বহুত ধৰণে হেল্প কৰে। চ' ডেইলি ডায়েটত আমাৰ শাক থকাটো অনিবাৰ্য। চ' মই আজি বনাইছোঁ এই খুতৰা শাকৰ ভাজি, আৰু এই খুতৰা শাকৰ ভাজি মই অকণমান মোৰ ষ্টাইলত অকণমান ইন'ভেটিভ আইডিয়া ইউটিলাইজ কৰি পেলাই বনাইছোঁ। মই যিটো খুতৰা শাকৰ ভাজি বনাম, চবতকৈ ফাৰ্ষ্টত মই আপোনালোকক দেখাই লওঁ। এয়া হৈছে খুতৰা শাক। এইখিনি মই মিহি মিহিকৈ কটা নাই। তাৰপিছত এইখিনি ধুনীয়াকৈ ধুই পখালি লৈছোঁ, আৰু এইখিনি হৈছে একদম ফ্ৰেছ শাকনিৰ পৰা তুলি অনা খুতৰা শাক, আৰু মই তাত এনেকৈ শ্লাইচ কৰি লৈছোঁ। এটা আলু বেছি নিদিওঁ। তাৰপিছতে তাত ব্যৱহাৰ কৰিম মই 2টা ডিম। তাৰমানে আণ্ডা ভুজিৰ নিচিনাকৈ এইখিনি ভাজি ল'ম। ভাজি লৈ পেলাই মই শাকত দিম। তাৰপিছতে মই ব্যৱহাৰ কৰিম এটা পিঁয়াজ, আধা ইঞ্চ আদা, কেইফুটামান নহৰু, 4-5টামান কেঁচা জলকীয়া, আৰু এয়া মই বনাম কমপ্লিটলি অলিভ অইলত, উইচ ইজ ভেৰি হেল্ডি ইনাফ। ইয়াত দিম মই হালধি আৰু সোৱাদ অনুযায়ী নিমখ। বছ এইখিনি ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰি পেলাই মই আজি মোৰ এই শাকৰ ৰেচিপিটো তৈয়াৰ কৰিম। চ' গাইজ, আহক এতিয়া মই মোৰ ৰেচিপিটোৰ ফালে যাওঁ। চবতকৈ ফাৰ্ষ্টত মই ডিম 2টা এইদৰে ফালি পেলাই বাতিটোত লৈ লৈছোঁ। ইয়াত দিম এতিয়া অকণমান নিমখ। তো এতিয়া মই ইয়াৰ ভুজি বনাই লওঁ, আণ্ডা কা ভুজি। তো গাইজ, আণ্ডা ভুজি বনাবলৈ মই এয়া কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া ইয়াত দিম মই অকণমান অলিভ অইল। বছ তেলখিনি গৰম হ'বলৈ দিওঁ। তেলখিনি অলমষ্ট গৰম হৈ গ'ল। এতিয়া মই এয়া ডিমখিনি দি দিছোঁ। স্লাইড অকণমান এনেকৈ লৰাই দিওঁ। বছ এতিয়া এইখিনি এনেকৈ ভাঙি দিম। চ' গাইজ, এয়া আমাৰ আণ্ডা ভুজি হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি পেলাম। গেছটো কৰি দিছোঁ অফ। চ' নেক্সট ষ্টেপৰ কাৰণে মই এতিয়া কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখনটো অলমষ্ট গৰম হ'লেই। এতিয়া মই ইয়াত দিম অলিভ অইল। যিহেতু শাক হয়, 3 চামুচমান হোৱাকৈ মই অইল দিম। হৈ গ'ল। এই তেলখিনি অলপ গৰম হ'বলৈ দিওঁ। চ' গাইজ, এই তেলখিনি গৰম হৈ গ'ল। এতিয়া মই আধা চামুচ জিৰা আৰু 2টা শুকান জলকীয়া তৰকাৰ কাৰণে দি দিছোঁ। অলপ লৰাই দিম। বছ এইখিনি ফুটিলেই এতিয়া মই ইয়াত দি দিম পিঁয়াজ। পিঁয়াজখিনি দিয়াৰ পিছত এইখিনি অকণমান লৰাই দিম। আৰু কেইটামান নহৰু মই ইয়াত এই গোটা গোটাকৈ দি দিম। এনেকৈ গোটা নহৰু শাক খাওঁতে পালে বহুত টেষ্টি লাগে।
এতিয়া পিঁয়াজখিনি অকণমান ট্ৰান্সলুচেণ্ট হ'বলৈ দিওঁ। তো গাইজ এয়া চাওক পিঁয়াজখিনি ট্ৰান্সলুচেণ্ট হৈ গ'ল। এইটো সময়তে মই কৰি দিম গেছটো অলপ চিম, আৰু ইয়াত দিম মই এই আদা নহৰু খুন্দি থোৱা পেষ্টখিনি, আৰু লগতে দি দিম স্লিট কৰি থোৱা কেঁচা জলকীয়া 5টা। এইখিনি লৰাই দিম। 1 মিনিট এনেকৈ আদা নহৰুখিনি আৰু জলকীয়াখিনি ভাজি লওঁ, যাতে ইয়াত থকা কেঁচা কেঁচা গোন্ধখিনি নাইকিয়া হৈ যায়। চ' গাইজ 1 মিনিট হৈ গ'ল। ইয়াত এতিয়া মই দিম মছলা। প্ৰথমে দিম মই হালধি এচামুচ, তাৰপিছত দিম সোৱাদ অনুযায়ী নিমখ, দেটছ ইট। আৰু এইখিনি এতিয়া মই লৰাই দিম। লৰাই পেলাই এইখিনিও মই আধা মিনিটমান ভাজি লওঁ। এনেকৈ লৰাই থাকিম, নহ'লে জ্বলি যোৱা চান্স থাকে। চ' গাইজ আধা মিনিট হৈ গ'ল। এতিয়া মই ইয়াত দি দিম এই কাটি থোৱা স্লাইচ কৰি থোৱা আলুখিনি। আলুখিনি আগে দিম, কাৰণ কেলৈ আলুখিনি শাকখিনিতকৈ হ'বলৈ বেছি টাইম লাগিব, সেইকাৰণে আলুখিনি আগে ভাজি লওঁ। এতিয়া আলুখিনি দি দিলোঁ, ধুনীয়াকৈ লৰাই দিম। বছ এতিয়া এইখিনি ঢাকি দিম, আৰু 2 মিনিটৰ পিছত আহি মই ভাজিখিনি চেক কৰিম। 2 মিনিট হৈ গ'ল, আহক ভাজিখিনি চেক কৰি চাওঁ। ৱাও, ষ্টিমখিনি ওপৰলৈ আহি গৈছে। এয়া চাওক, আলুখিনি স্লাইড সিজিছে। এইটো টাইমতে মই ইয়াত দি দিম এই কাটি থোৱা শাকখিনি। লৰাই পেলাই গোটেই শাকখিনিত পিঁয়াজ নহৰু আদাৰ সেই পেষ্টটো মিক্স কৰি লওঁ। আৰু জানেনে, শাকবোৰ অভাৰ কুক কৰিলে খাবলৈও ভাল নালাগে। তো আপোনালোকে চাব শাক বনাওঁতে, যাতে শাকবোৰ অভাৰ কুক হৈ নাযায়। আৰু অভাৰ কুক কৰিলে শাকত থকা ভাইটামিনছ মিনাৰেলছবোৰো নাইকিয়া হৈ যায়। এইখিনি মই খোলাকৈ এনেকৈ ভাজিম, কাৰণ ঢাকি দিলে কি হ'ব, শাকখিনি জোখতকৈ বেছি সিজি যায়, আৰু সেই ক্ৰাঞ্চটো, শাকৰ যি ক্ৰাঞ্চটো সেইটো নাথাকে। চ' মই সেইকাৰণে পানীখিনি যাতে সোনকালে শুকাই যায়, সেইকাৰণে এনেকৈ খোলাকৈ শাকখিনি ভাজিম। অলপ দেৰি থাকিবলৈ দিওঁ, গেছটো মিডিয়াম মত কৰি দিওঁ। অকণমান স্লাইড ড্ৰাই হ'লে মই ইয়াত ভাজি থোৱা সেই আন্দাৰ ভুজিখিনি দি দিম। চ' গাইজ 2 মিনিটমান হৈ গ'ল। চ' ভাজিখিনি চব সুন্দৰকৈ ইয়াত থকা পানীখিনি, মইশ্চাৰখিনি একেবাৰে নাইকিয়া হৈ গ'ল। এইটো টাইমতে মই ইয়াত দি দিম আন্দাৰ ভুজিখিনি। এই আন্দাৰ ভুজিখিনি সুন্দৰকৈ এইখিনি এতিয়া লৰাই দিম। আৰু এনেকৈ আৰু 2-3 মিনিটমান খোলাকৈ মই ভাজি থাকিম। চ' গাইজ এয়া চাওক, ভাজিখিনি এইদৰে ভজা 3 মিনিট হৈ গ'ল। এতিয়া আহক আমি আলুখিনি চেক কৰি চাওঁ ভালদৰে সিজিলে নে নাই। এয়া চাওক, আলুখিনি সিজিলে, ডেট মিনছ
ভাজি ৰেডি হৈ গ'ল চ' এতিয়া মই কৰি দিম গেছটো অফ আৰু সুন্দৰকৈ মই আপোনালোকক পৰিৱেশন কৰি দেখাই আছোঁ টেন চ' গাইজ মোৰ এয়া লাঞ্চ ৰেডি তো এয়া মই বনাইছিলোঁ যে খুতৰা শাকৰ ডিম দিয়া ভাজি সেয়া ভাত এয়া হৈ মগু বুট আৰু ধোৱা মগুৰে বনোৱা দালি লগত আছে চালাড চ' ডেটছ ইট আজি মোৰ এয়া লাঞ্চ তেনেহ'লে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি কোনোবা নিউ হয় মোৰ চেনেলটো প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই যেতিয়াও নিউ ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যন পায় আৰু মোৰ এই ভিডিঅ'বোৰ উপভোগ কৰিব পাৰে চ' গাইজ আশা কৰিছোঁ আপোনালোকেও এই খুতৰা শাকৰ ভাজি এইদৰে নিজৰ ফেমিলিৰ লগত ট্ৰাই কৰিব আৰু কেনে পায় মোক কমেণ্টত জনাব চ' until next time bye bye take care and have a nice day